হেল্ল' গাইজ, কি খবৰ? আপোনালোকৰ নিশ্চয় ভালে আছে। মই আজি আপোনাক শ্বিলংখন অকণমান দেখুৱাই আছোঁ। আপোনালোকে এতিয়া আমি আছোঁ পুলিচ বজাৰ, মানে আপোনাৰ শ্বিলঙৰ পুলিচ পইণ্টত আমি এতিয়া গৈ আছোঁ। ইয়াৰ লগত মোৰ আছে বিশু আছে লগত। এতিয়া আমি গৈ আছোঁ পুলিচ পইণ্টত। আপোনালোকে ভিডিঅ'টো আগলৈকে চাই থাকিব। এয়া হ'ল আপোনাৰ আমাৰ বিজু চিনেমা হল। ইয়াতে আপোনাৰ পুষ্পা ফিল্মটো লগাইছে। তাৰপাছত 7 তাৰিখৰ পৰা আপোনাৰ কি ফিল্ম এটা নতুন ৰিলিজ হৈছে হ'ব। তো গাইজ, ইয়াতে এখন ছেকেণ্ড হেণ্ড মাৰ্কেট আছে। মোটামুটি এনেকুৱা লং চুৱেটাৰ, এনেকুৱা জেকেট টেকেট পোৱা যায়। আপোনালোকে চাওক, এইটো চব মোটামুটি এনেকুৱা জেকেট 500, 300, জিন্স পেণ্ট, ধুনীয়া ধুনীয়া জিন্স পেণ্ট 300, 400, 500 টকাত লং জেকেট পোৱা যায়। এয়া হ'ল গাইজ দিল্লী মিষ্টান হোটেল। ইয়াতে চবচে ফেভৰেট জিলাপি পোৱা যায়। যদি কেতিয়াবা শ্বিলঙত আহে, ইয়াৰ জিলাপি। চ' আমি ফাইনেলি পুলিচ পইণ্ট আহি পালোঁ। এতিয়া আপোনালোকে ভিডিঅ'টো আগলৈকে চাই থাকক। মই আপোনাৰ সম্পূৰ্ণ পুলিচ পইণ্টটো দেখুৱাম। চাওক মানুহ কিমান আছে। মোৰ সন্মুখত ৰিলায়েন্স মাৰ্কেট। আপোনালোকে যদি শ্বিলঙত আহে কেতিয়াবা নিশ্চয় ইয়াতে ৰিলায়েন্স মাৰ্কেটত মানে শ্বপিং টপিং আমি চব্জি ল'ম। মটৰ 100 টকা কেজি। আধা কিলো মটৰ লং ফুল কেন ন চানফৌ। ফুলকবি 50 টকা কেজি। চানফৌ মতলব হ'ল 50 টকা। এয়া আমি চব্জি লৈ ল'লোঁ। ফুলকবি লৈছোঁ এটা, আৰু মটৰ ল'লোঁ আধা কেজি, 70 টকা ল'ল। এতিয়া আমি গৈ আছোঁ আপোনাৰ জেল ৰোড। আমি খোজকাঢ়ি গৈ আছোঁ। আৰু মোৰ সন্মুখত আছে এইটো আপোনাৰ MPC বাছ ষ্টেণ্ড। MPC বাছ ষ্টেণ্ড হ'লে মোটামুটি ইয়াতে আপোনাৰ গুৱাহাটী যোৱা মোটামুটি মৰ্ণিং 7টা বজাৰ ইয়াৰ পৰা বাছ যায়। আপনার জয়গুরু মন্দির জেল রোড। হেল্ল' গাইজ, যদি ভিডিঅ'টো যদি চাই কিনে ভাল পাইছে লাইক কৰিব, আৰু যদি আপোনালোকে চেনেলটো যদি নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব। অ'কে, বাই।